দেখিব পাৰিছোঁ, আমাৰ হাতেৰে চুই চাব পাৰিছোঁ। আৰু পৃথিৱীত হয়তো ইয়াতকৈ ডাঙৰ কথা আৰু থাকিব নোৱাৰে। বাকী যিমানেই ডাঙৰ কথা নহওক বুলি ক'লেও এই কথাটোত বাহিৰে চব সৰু, কিন্তু এইটোৱে ডাঙৰ, এইটোৱে বিৰল হয়। ইয়াতকৈ বিৰল বুলি বস্তু নাথাকে। ঈশ্বৰক সাক্ষাতেৰে পোৱাটো এইটোৱে হৈছে বিৰল। কিন্তু আজি আমাৰ সুলভভাৱে আজি আমি সকলোৱে পাইছোঁ, এই আনন্দ পাইছোঁ, প্ৰতি মুহূৰ্ততে পাইছোঁ। আমিও একো জনা নাছিলোঁ, কিন্তু প্ৰভুৰ চৰণত যেতিয়া আশ্ৰয় ল'লোঁ, প্ৰভুৰ চৰণত আশ্ৰয় লোৱাৰ পিছতহে আমি নুবুজা হৈছোঁ। গতিকে আজি প্ৰভু ঈশ্বৰ আমাৰ লগতে আছে। এনে ঈশ্বৰ আমাৰ হিয়াতে থাকে, সমস্তৰে হিয়াতে থাকে, তথাপিও আকাৰত মানে প্ৰভু আজি আমাৰ লগতে আছে। গতিকে এইটো মহাভাগ্য, তাতে আপোনালোকক এনেকৈ লগ পাইছোঁ। গতিকে সেইজনা কলকিৰীতি ধৰি শ্ৰীচৰণ আমি বন্দনা কৰিবলৈ লৈছোঁ। জয় কৃষ্ণ, জয় কৃষ্ণ। ও যাহাৰ কৃপাত মোৰ পণ্ডিত ৱে মহাজ্ঞান পাই ও নাখিলা জ্ঞান ইহার মনুষ্য পশুর দৰে কেৱল বিষয় কৰ্মতে লিপ্ত হৈ জীৱন পৃথক জয় কৃষ্ণ, জয় কৃষ্ণ। তেতিয়াহে তোমালোকৰ ভিডিঅ'টো যদি চাই ভাল লাগে আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই বাই।